Hello everyone. So নমস্কাৰ সকলোকে আৰু পোনপ্ৰথমে আপোনালোক সকলোকে আজিৰ কাতি বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ৰাস্তাৰ ওচৰত ঘৰ গাড়ী অহা যোৱা কৰি থাকে আৰু এবাৰ পূজাত ঘৰত আহোঁতে কাতি বিহুও পালোঁ আৰু প্ৰায় ৩-৪ বছৰৰ পাছত আজি কাতি বিহু মই ঘৰত থাকিবলৈ পাইছোঁ আৰু খুবেই ভাবিলোঁ এটা সৰুকৈ ব্লগ এটা বনাওঁ চ' লেটছ ষ্টাৰ্ট দ্য ব্লগ আমাৰ অলৰেডি তুলসী গছ ৰুই থোৱাই আছে গতিকে তাতে মাটি দি পেলাই মায়ে ভালদৰে মুচি কাচি ইয়াত চাকি দিব পৰা ব্যৱস্থা কৰা হ'ব এতিয়া তাৰপাছত ইয়াত তুলসী পুলি হৈ গ'ল তাৰপাছত এয়া ফুল গোলাপ ফুল গোলাপ ৰঙা গোলাপ এইটো কি ফুল বাৰু কোনে জানে অঁ নাৰিকল কাটো নাৰিকল এটা নাৰিকল কাটা হৈ গ'ল কোনটো কি বস্তু এইটো বাবলা ক'ত যা ক'ত যোৱা হে দোকানত কি কিনবা মেগী কিনবা মেগী খাবি নেকি কি ভৰিছা এটা মেগী 10 টকীয়াই দিয়া আৰু হেৰি কি বুলি কয় যোৱাকালিৰ 20 টকা এই জিবি আৰু কাতি বিহু বুলি কওঁতে ৰবাব টেঙা খাব লাগিব আজি এইকেইটা খাব পৰা হোৱা নাই নেকি তাতো খাই চাব লাগিব চিংকি বৈজাত ৰকি কি ডাইৰেক্ট বিছনাত শুনি ৰকিহে ভাল ৰকি হেপী কাতি বিহু বুলি ইয়াকো গা ধুৱাই দিবা গা ধুবিয়া ই বজ্জা দা গা ধুবিয়া গা ধুবিয়া চাচোন দুষ্ট চিচাটো পেলাই দিয়া মেগী খাবি তুমি আৰু মোৰ কোনটো আকৌ জিবি বাৰ কোনটো সন্ধিয়া হ'ল এতিয়া
পথাৰত চাকি জ্বলাব যাব লাগে wow জোনাকটো চোৱা শংখ বজা একো নহ'ল just mistake ধূপ জ্বলি দিব টিলিঙাটো কি খাবি জিবি কি খাবি এই খানে তোমার খানে মই সবৰ তাতে যাম হেমন্ত দাদৰ ঘৰটো যাম সবৰ আৰু বনিছি ৰবাব টেঙা আপেল বুট নাৰিকল ৰকে 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 আ ৰকে বুট খোৱা আৰম্ভ কৰিলে আমাৰ ছেকেণ্ড মানুহ চিংগলি বল আমি যাই থাকো আমি এনে এনে কিবা ফাইনেলি ব্লগটো আজি কাতি বিহু এনজয় কৰিলোঁ খুব ধুনীয়াকৈ লগৰবোৰৰ লগত একদম সৰু কালৰ নিচিনাকৈ ভাৰ্গৱদাৰ দোকান সামৰি আছে চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' আৰু যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব হে ন আৰু চেনেলটো subscribe কৰিব এই কুলদীপ দা আহিছে একদম তুমি এণ্ডিং আৰু এই কাৰেণ্ট গুচি গৈছে অ'কে বাই 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 বাই